প্ৰতিটো খোজত আনকি প্ৰতিটো ভোজনত তোমাকে দেখো সপোনত মই কি দেখো জানা শুৱনিৰে চপৰি সোণৰ মালি মালি গছকি 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 আমি আগবাঢ়ি যাওঁ আমাৰ ভাল পোৱাবোৰ বুকুত পানী তুমি মই জানা এদিন ঘৰ সাজিমে ঐ ঘৰ সাজিমে ধন্যবাদ মহামন্ত্রী ডাঙরিয়ানী আপনি নাথাকিলে মোৰ হাতটো মহারাজ ইয়াত কি এতিয়ালৈকে হাত পাছো হোৱা নাই মহাৰাজ ই মোৰ ৰক্তমুঠা সোমাইছে ইয়াত কি থাকাটো খব পাৰে নে হাইৰাবতী কৰি দিয়া মহারাজ মই একো চুৰ কৰা নাই মহারাজ চুপ হেৰা আপুনি কি কি লৈছে মোৰ ৰক্তমুঠাৰ পৰা হয় উঠ এখান যা হাই যা ওই হেলাপতি ডাঙরিয়া হ্যান্ডসাম মানে তুমি ওই হাত উপর দুখন হাত উপর মহারাজ কথা মহারাজ দিদি ও মহারাজ এটা শুনে কেন তেতিয়া মোৰ ৰক্তমুঠাৰ সোমোৱাৰ অপৰাধত ইয়াত বুলিয়াইছে মহাৰাজ এখন উত্তপ্ত পৰিস্থিতি চাই সৰুকে হ'লেও বিচাৰ এটা কৰাটো ভাল মহাৰাজ তেন্তে আপুনিয়ে কওক ইয়াত আইনমতে কি শাস্তি দিব পাৰি হ'ব মহাৰাজ চলদাৰী অ চলদাৰী আইনখন লৈ আছোন আইনমতে মহাৰাজৰ বাদে আন কোনো ৰকম চালে কি হ'ব সেইটো মহাৰাজৰ আইনত নাই আইনত নাই চাও 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 ও